আমার ডেপুটি কমিশনার বাক্সা ডাইরেক্টর আমার সরকারখনৰ শিক্ষা বিভাগৰ ডাইরেক্টর ব্রহ্ম ডাঙৰীয়া প্রমুখে আমার জিলা শিক্ষা বিষয়াসকল ইয়াত উপস্থিত শিক্ষা বিভাগৰ সকলো বিষয়াসকল আৰু মুছলপুৰৰ সাংবাদিক বন্ধুসকল আৰু বিশেষভাৱে আজি যিসকলে ইয়াত এপইণ্টমেণ্ট লেটাৰ পাবলৈ সক্ষম হৈছে আমাৰ সন্মানীয় শিক্ষাগুৰুসকল মই প্ৰথমতে যিসকল শিক্ষকে আজি এপইণ্টমেণ্ট পাবলৈ সক্ষম হৈছে সেই সকললৈ অভিনন্দন জ্ঞাপন কৰিছোঁ আৰু তেখেতসকলৰ পৰিয়ালবৰ্গলৈও মই মৰম জনাইছোঁ। মই আমাৰ সাংবাদিক বন্ধুসকলকহে কৈছোঁ যে তেখেতসকলৰ এটা প্ৰশ্ন কমি গ'ল আজিৰ পৰা লগ পালে। এইটো প্ৰথম প্ৰশ্ন আছিলে, যেতিয়া চৰকাৰত নাছিলোঁ তেতিয়াও প্ৰথম প্ৰশ্ন এইটোৱে হৈছিলে যে 99ৰ শিক্ষকসকলৰ সমস্যা কি হ'ব। এইটো আমাৰ গেৰুকামুখৰ জল প্ৰকল্প সমস্যাৰ নিচিনা আৰু অসমৰ আন আন জ্বলন্ত সমস্যাৰ নিচিনা 99ৰ সমস্যাটো খুব ডাঙৰ সমস্যা আছিলে। কিন্তু এই কামখিনি আমাৰ সহজে কৰিবলৈ বা আমি কৰিবলৈ সক্ষম হ'ল আমাৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ ওচৰত। এই ইছ্যুটো লৈ আগত বহুতো গৈছিলে, হয়তো আমাৰ সময়ত আমি এই ইছ্যুটো যেতিয়া লৈ গৈছিলোঁ তেতিয়া আমাক তেখেতে মাৰ্গদৰ্শন কৰিছিলে কি এইটো সমস্যা সমাধান কৰিব পৰা সমস্যা, এইটো তোমালোকৰ ওপৰত নিৰ্ভৰ কৰিব যে সমস্যাটো সমাধান কৰিব নে নকৰে। ময়ো বাক্সা জিলাৰে এজন ব্যক্তি, এতিয়া তামোলপুৰৰ হ'লোঁ আৰু এই 99ৰ যে সমস্যা সেইটো লৈ কেতিয়াবা দুখো লাগে, কেতিয়াবা লাজো লাগে। শিক্ষাৰ কথা ভাবিলে অসমত বহুতখিনি সমস্যা আছে। 2006 চনৰ পৰা বিশেষভাৱে শিক্ষাৰ আন্দোলনত জড়িত আছোঁ। শিক্ষক লাগে, পাঠ্যপুথি লাগে, স্কুল প্ৰভিন্সলাইজ হ'ব লাগে, এইবিলাক আন্দোলনৰ লগত 2006 চনৰ পৰা ওতঃপ্ৰোত জড়িত আছোঁ আৰু বিভিন্ন ধৰণৰ আন্দোলন অসম চৰকাৰৰ বিপক্ষে আমি লৈছিলোঁ, আগৰ চৰকাৰখনৰ বিপক্ষেও আমি লৈছিলোঁ। কেতিয়াবা আচৰিত হয় আজি চৰকাৰত আহি পেলাই দেখিবলৈ পাইছোঁ যে কেতিয়াবা কিছুমান সমস্যা বহুত জটিল হয়, কিন্তু কেতিয়াবা এই সমস্যাবিলাক সমাধান কৰিব পাৰে যদি অলপমান ইয়াৰ ওপৰত সিৰিয়াছলি চিন্তা কৰা যায় আৰু ইয়াৰ প্ৰয়োজনীয়তাটো অনুভৱ কৰা যায়। আজিলৈকে আমাৰ বহুতখিনি বিদ্যালয় আছে য'ত এজন শিক্ষকহে আছে, প্ৰাইমাৰী স্কুল। বহুতখিনি ME স্কুল আছে য'ত পৰ্যাপ্ত পৰিমাণৰ শিক্ষক নাই। এফালে চালে ষ্টুডেণ্ট আৰু টিচাৰৰ যিটো ৰেচিঅ' সেইটো চাবলৈ গ'লে অসমত আৰু টিচাৰ এপইণ্টমেণ্ট দিব নালাগে বুলি কৈছে, কিন্তু বহুতখিনি বিদ্যালয়ত আমাৰ টিচাৰ নাই। যদি টিচাৰে নাই, শিক্ষকে নাই, সেই তাক শিক্ষাদানটো কেনেকৈ হ'ব, মানৱ সম্পদ গঢ়াৰ কামটো কেনেকৈ হ'ব। তো এই কথাবিলাক যদি ভবা যায় কেতিয়াবা বহুত এটা মানসিক অস্থিৰতাত ভুগিব লগা হয়। আৰু সেইকাৰণে আজি আমি কিছুমান সিদ্ধান্ত ল'বলৈ বাধ্য হৈছোঁ কি আমাৰ ছাত্ৰ ছাত্ৰী যাতে কোনো কাৰণতে শিক্ষা গ্ৰহণৰ পৰা বঞ্চিত নহয়, ইয়াৰ কাৰণে কিছুমান কাম কৰিব লাগিব। আগত যেতিয়া চৰকাৰত অহা নাছিলোঁ, ৰাজনীতি কৰা নাছিলোঁ, কথাবিলাক কৈছে যদিও অলপ চিম্পাথেটিকেলি কৈছিলে। যেতিয়া চৰকাৰত আহিলোঁ বহুত শিক্ষকসকলে যোৱা 1.5 বছৰত হেঁচা মাৰি ধৰিছে। ছ'চিয়েল মিডিয়াবিলাকত
বহুত লিখিছে মই এইটোকে ক'ব বিচাৰিছোঁ মই অৱশ্যে মই ক্ষমাও বিচাৰিছোঁ এজন দুজনক অলপ টানকেও কৈছোঁ মই কেতিয়াবা মানে এনেকুৱা সময়ত যায় ৰাতি 12টা বজাত যাই কয় যে আমাৰ এপইণ্টমেণ্ট কেতিয়া হ'ব মই এদিন খং উঠি কৈছোঁ কোন আছিল নাজানো মই নামটো মনত ৰখা নাই মই কৈছিলোঁ যিসকলে পইচা খাই গৈছে ইহঁতক ধৰাকৈ যোৱা বুলি কৈছোঁ মইতো এপইণ্টমেণ্ট দিবই ওলাইছোঁ তাৰপিছতো যদি মোক ইমান অশান্তি কৰে ৰাতি 12টা 1টাতো যদি ডিষ্টাৰ্ব দিয়ে যিসকলে পইচা খাইছে ইহঁতক ধৰাকৈ যোৱা বুলি কৈছোঁ মই আমাৰ চৰকাৰত কোনোবা যদি লুকাই চোৰ কয় ভাত খাব মাংস খাব ঘুষ ল'ব বিচাৰিছে মই নাজানো আমি চেষ্টা কৰিছোঁ যে এটাও নিযুক্তিত আখানা পইচাও ল'ব নালাগে মই আপোনালোককো অনুৰোধ কৰিছোঁ আগৰটো মই নকওঁ সাহস আছে যদি আপোনালোকে আগৰটো কওক মই ভাল পাম মই নকওঁ আপোনালোকক ইনচিষ্ট নকৰোঁ কিন্তু আমাৰ চৰকাৰত যদি কোনোবা আখানাও পইচা লৈছে আপোনালোকে মোক কওক মই ইয়াৰ ওপৰত একশ্যন ল'ম যিয়ে নহওক কি মানুহটো কাৰণ শিক্ষা দুৰ্নীতিমুক্ত হ'ব লাগিব এজন মানুহৰ কৰাপ্টেড মাইণ্ড যিটো আমাৰ কৰাপশ্যন বুলি কোৱা হয় এইটো কেতিয়া আৰম্ভ হয় কোনে আৰম্ভ কৰে মাৰ পেটত জন্ম পাইতো মানুহ এজন কৰাপশ্যন হৈ নাহে তাক কৰাপশ্যন কৰাৰ কাৰণে কোনে শিকায় প্ৰথম নিজৰ মাক দেউতাকে শিকায় হা উমুকটো কৰ ঘড়ী পাবি উমুকটো কৰ পেন পাবি উমুকটো কৰ উমুকটো পাবি মানে অলপ ঘুষ দিয়াৰ আৰম্ভ হয় ইয়াৰ পিছত লাহে লাহেকৈ যিমান ডাঙৰ হয় চব এনেকুৱাই হৈ যায় গৈ কৰাপশ্যনটো ইমান লেভেললৈকে গৈ পাইছে এতিয়া কৰাপশ্যনটো ছ'চিয়েলাইজেশ্যন হোৱাৰ নিচিনা হৈছে সামাজিকৰণ আৰু এতিয়া কোনো ৰাজনীতি কৰা মানুহক যিমান আন্তৰিকতাৰে কওক মই পইচা নাখাওঁ বুলি কোনো বিশ্বাস নকৰে কোনো অফিচাৰ এজনক কওক যে যিমান পইচা নাখাওঁ বুলি কোনো বিশ্বাস নকৰে অফিচাৰটো পইচা খায়ে নাখালেও খায় বুলি ভাবে তো এইকাৰণে এই যে কৰাপশ্যন ময়ো চাকৰি পাইছিলোঁ মই 3বাৰ চাকৰি পাইছোঁ প্ৰথম মাষ্টৰ চাকৰি পাইছিলোঁ 1994ত 12,000 টকা ঘুষ বিচাৰিছিলে এইকাৰণে মই চাকৰিটো নকৰিলোঁ এপইণ্টমেণ্ট দিবলৈ বেলেগ মানুহো নাছিলে ময়ো অকলে আছিলোঁ মোক ছিষ্টেমৰ মানুহবিলাকে মাতি কৈছিলে যে তুমি চাকৰিটো লোৱা হায়াৰ ছেকেণ্ডাৰী ছায়েন্স মাষ্টৰ 12,000 টকা দিয়া মই 12,000 টকাটো নিদিলোঁ মই নেদাৰ কাৰণটো বেলেগ নাছিলে সেই সময়ত চাকৰি মোকো লাগে ঘৰৰ অৱস্থা বহুত বেয়া আছিলে চাকৰিটো হ'লে খুব ভাল হ'ল মোৰো অৱস্থাটো ঘৰত চলিব পাৰিলোঁ হয় বহুত বেলেগৰ তাত কাম কৰি চলি আছিলোঁ পঢ়ি আছিলোঁ চাকৰিটো পাই খুব ভাল লাগিল কিন্তু মোৰ পৰা 12,000 বিচাৰিলে কিন্তু মই 12,000 টকা দিয়া এই সময়ত সক্ষম নাছিলোঁ এই সময়ত তামোলপুৰত মাটি এডোখৰ 1 বিঘা বন্ধক থ'লে 1300 পৰা 1500 টকা পায় যদি 12,000 টকা দিব লাগে মোৰ দেউতাৰ যিমানখিনি খেতিৰ মাটি আছে চব মাটি বন্ধক যায় মই ভাবিলোঁ যে মই গোটেই মাটিটো বন্ধক থৈ চাকৰিটো ল'ম কালি কিবা এটা অঘটন হ'ব মোৰ মা দেউতা আকৌ মাটিটো বন্ধকৰ পৰা ওলাব নোৱাৰিব কেনেকৈ খাব সেইকাৰণে মই পিছত দেউতাৰ লগত কথা পাতি ময়ে ৰিজেক্ট কৰি দিলোঁ মই নকৰোঁ চাকৰিটো বুলি পিছত এবাৰ আৰ্মিত পালোঁ এবাৰ BSFত পালোঁ তো দেউতাই মোক ক'লে চাকৰ আৰু চাকৰি এই দুটা কপালতহে লিখা থাকে বুলি পেলাই তো মোৰ চাকৰ নাথাকিলেও মই হাজিৰা তাজিৰা কৰিছোঁ ঠিকা বেলেগৰ তাত মানে কি কামলা কৰিছোঁ কিন্তু মই চাকৰ থকা নাই চাকৰিও নাপালোঁ মই এতিয়া বহুত কথা কিন্তু শিকিলোঁ যে আজি এই যে দুৰ্নীতি চাকৰি এটাৰ নামত যে পইচা লয় কিমান মানুহ কি বিক্ৰী কৰে কিমান বন্ধক থয় কি কৰিব লগা হয় মই মুখ্যমন্ত্ৰী ডাঙৰীয়াক পুনৰ ধন্যবাদ দিছোঁ যে যোৱা কেইদিনমান আগত 30,000 ল'ৰা ছোৱালীক চাকৰি দিয়াৰ প্ৰক্ৰিয়া আৰম্ভ হ'ল আৰু তাত আমি গম পালোঁ কোনোবা চাহ দোকান দি থকা ল'ৰাই চাকৰি পালে কোনোবা মুৰ্গী সৰুকৈ মানে আমাৰ কি ব্ৰইলাৰ ফাৰ্ম দি থকা ল'ৰাজন চাকৰি পালে পুলিচত কোনোবা চাহ দোকানত গিলাচ ধুই থকা ল'ৰাজনো চাকৰি পালে এইটো অসমৰ কাৰণে বিৰাট ডাঙৰ এটা এচিভমেণ্ট আজিৰ সময়ত
আপোনালোকে এবাৰ জোৰদাৰ হাত চাপৰি দিয়ক ইয়াৰ কাৰণে, মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ কাৰণে। এই কৰাপশ্যনটো বহুত ডাঙৰ এটা বেমাৰ হয়। আজি কৰাপশ্যনটো টেৰৰিজিমৰ নিচিনা হৈ গৈছে। মণ্ডল অফিচত যাই মাটি যদি অলপ মানে ৰেজিষ্টাৰ কৰিব লাগে, পইচা নহ'লে নহয় চাৰ্কল অফিচবিলাকত। এতিয়াও সিদিনাখন এপ্লাই কৰা হ'ল, 4জন মানুহৰ মাটিৰ মানে মেডি হ'ব লাগে, 3জন মানুহৰ মেডি হ'ল, 1জন মানুহৰ মেডি নহ'ল মাটিটো। সেই মানুহজন কোন? এজনৰ যে নহ'ল, এই মানুহজন কোন ক'ব পাৰিবনে? বড়োলেণ্ডৰ চিফ। বিটিআৰৰ চিফৰ মাটিটো মানে মেডি নহ'ল, বেলেগৰ হ'ল। মানে সেই তাতে বহি থকা অফিচাৰজন জানাই নাই যে এই মাটিটো কাৰ, কাৰণ প্ৰমোদ বড়োটো বহুত থাকে নহয়। তো এটা ডাঙৰ সংগ্ৰাম আমি এতিয়াও কৰিব লাগিব। আমাৰ দুখীয়া মানুহবিলাক, মিডিল ক্লাছৰ এটা কেৰেক্টাৰ আহি গৈছে বহুতৰে, দুখীয়া মানুহ নহয় মিডিল ক্লাছৰ। কামটোহে হ'ব লাগে, পইচা লৈ লওক, কামটো হ'ব লাগে, এইটো নহ'ব। সমাজখন ঠিক কৰিব লাগিব। আৰু সেই সমাজখন ঠিক কৰাত কিন্তু শিক্ষকসকলৰ ডাঙৰ এটা অৰিহণা আছে। শিক্ষকতাটো চাকৰি নহয়, শিক্ষকতাটো এটা দায়িত্ব, ৰেছপনচিবিলিটি। আৰু টিচিংটো আপুনি নাভাবিব বেলেগ চাকৰিৰ নিচিনা কৰিব পাৰোঁ। টিচিং এজ এন আৰ্ট, এইটো এটা আৰ্ট হয়। কোনোবা ফাৰ্ষ্ট ক্লাছ MSc পাছ কৰা ল'ৰাজন যোনে ছেকেণ্ড ডিভিজন লৈ পাছ কৰিছে তাৰ দৰেও পঢ়াব নোৱাৰিবও পাৰে। MA পাছতকৈ কোনোবা BA পাছো ভালকৈ পঢ়াব পাৰে। BEd লোৱাজনতকৈ BEd নলোৱাজনো ভালকৈ পঢ়াব পাৰে। বিকজ টিচিং ইজ এন আৰ্ট। মই ডিগ্ৰীটো লোৱাটো বেয়া পোৱা নাই, ডিগ্ৰী ল'ব লাগে। এই আৰ্টটো আপোনালোকে আনিব লাগিব। আজি চাকৰিটো দিছোঁ আমি, যি হৈ হ'ব পিছত দেখা যাব। যোৱাবাৰ এপইণ্টমেণ্ট দিছোঁ, কিছুমানৰ 3 মাহে আছে চাকৰি, কিছুমানৰ 5 মাহে আছে চাকৰি। বহুত এটা দুখদায়ক এটা সমস্যা। এইফালে ভেঞ্চাৰ স্কুলত বহুতে ৰিটায়াৰ্ড হৈ গৈ আছে, চাকৰি হোৱা নাই। কিন্তু স্কুলটো কেনেকৈ প্ৰভিঞ্চিয়েলাইজ কৰিব? বহুত স্কুলে ক্ৰাইটেৰিয়া ফুলফিল নকৰে। হয়তো আপোনালোকে কাম কৰি থকা স্কুলবিলাকতো বহুতত আৰু ছাত্ৰ ছাত্ৰী নাই, কম আছে, প্ৰয়োজনতকৈ কম আছে। তো এই পৰিৱেশটো কিয় হ'ল? অসমত গভৰ্ণমেণ্ট স্কুলৰ অৱস্থা ইমান বেয়া কিয় হ'ল? ইয়াৰ কাৰণে জগৰীয়া কোন? শিক্ষাত 4টা স্তম্ভ থাকে: শিক্ষকসকল, অভিভাৱক, ছাত্ৰ ছাত্ৰী আৰু বিষয়াসকল, ডিপাৰ্টমেণ্ট। মই 2006ৰ পৰা যেতিয়া শিক্ষা বিভাগত মানে কাম কৰোঁ, চাকৰি নহয়, এপছুত থাকি কাম কৰিছিলোঁ, 4টা স্তম্ভৰ কোনো দায়িত্ব ল'বলৈ সাজু নহয়। শিক্ষকে কয় যে মইতো কাম কৰিয়ে আছোঁ, গাৰ্জেনে ভালকৈ কেয়াৰ নলয়। গাৰ্জেনে কৈছে যে মাষ্টৰে ভালকৈ ডিউটি নকৰে। অফিচাৰসকলে কয় যে মাষ্টৰে ভাল নহয়, ডিউটি নকৰে, গাৰ্জেনো ভাল নহয়। আৰু ছাত্ৰ ছাত্ৰীয়ে কয় আমাৰ ছাৰে ভালকৈ নপঢ়ায়, পৰিৱেশ নাই, অমুক নাই, ইয়াৰ কাৰণে ৰিজাল্ট আমাৰ ইমান বেয়া। তো সেইকাৰণে আপোনালোকৰ পৰা আমি বিনিময়ত একো নিবিচাৰোঁ। যেতিয়া ট্ৰেইনিং হ'ব আপোনালোকে ট্ৰেইনিংটো খুব ভালকৈ ল'ব। আৰু চাকৰিটো শিক্ষকতা চাকৰি, নট অনলি শিক্ষকতা, চব চাকৰিয়ে। বহুতে কয় মোৰ আৰু 1 বছৰে আছে, 2 বছৰে আছে, মই আৰু কি কৰিম, কামত গুৰুত্ব নিদিয়ে। কিন্তু আপুনি যিদিনালৈকে ওলাই নাযায় সেইদিনালৈকে আপোনাৰ দায়িত্ব আছে। ইভেন ওলাই যোৱাৰ পিছতো দায়িত্ব আছে আপোনাৰ সমাজখনৰ প্ৰতি। তো সেইকাৰণে মোৰ অনুৰোধ যে আজি এপইণ্টমেণ্ট লৈ গৈছে, বহুতে স্কুলত নাছিলে, মোৰ চাকৰি বা হ'ব নাই বুলি কোন মানুহ ক'ত গুচি গৈছে হিচাপ নাই। এই এপইণ্টমেণ্ট লোৱাৰ ভিতৰত কিছুমান আছে, কোনোবা ঠিকাদাৰো আছে, কোনোবা বেলেগ বেলেগ ব্যৱসায়ত ব্যস্ত হৈ গৈছে এতিয়া এই এপইণ্টমেণ্ট লোৱাৰ ভিতৰত, মোৰ তাত তথ্য আছে। কিন্তু অনুগ্ৰহ কৰি মই এটা কথাই ক'ব বিচাৰিছোঁ যে কোনোবা যদি চাকৰিটো কৰিবলৈ মন নাই, এপইণ্টমেণ্টটো কাইণ্ডলি নল'ব। যদি আপোনাৰ জীৱিকাও আছে, বিজনেছ কৰিছে, ঠিকাদাৰ হৈছে, কাম কৰিছে, স্কুললৈ যাবলৈ সময় নাই, এনেই মোক চাকৰি এটা লাগে বুলি লৈছোঁ, এই এখেতসকলে অলপ এইটো নল'লে ভাল হয়। কাৰণ ছাত্ৰ ছাত্ৰীৰ আমাৰ কি আছে, ভৱিষ্যতটো নষ্ট হ'ব। ছাত্ৰ ছাত্ৰীৰ ভৱিষ্যতটো নষ্ট হ'ব। বিদ্যালয়বিলাকত বহুত শিক্ষক আছে, ভালকৈ পঢ়াব নোৱাৰে। মই বিদ্যালয়ে গৈ আছোঁ,
তাত মই দেখিবলৈ পাইছোঁ। চৰকাৰে কৈছে মিড ডে মিল দিব লাগে, বহুতে মিড ডে মিল নাৰান্ধে, কিবা এটা বাহানা কৰি দিয়ে। আজি বিয়াত খাই আহিছে, অমুকত খাই আছে, তাত যাই খাব নাৰান্ধো, এইটোতো নহ'ব। যিদিনা চৰকাৰী চাকৰি পাই সিদিনাৰ পৰা আপোনালোকে চৰকাৰী নিয়মাৱলী নিয়ম নীতিবিলাক মানিবলৈ এটা আদত, এটা হেবিট কৰিব লাগিব। সময়ত স্কুলত আহিব লাগিব, সময়মতে যাব লাগিব, আৰু কেতিয়াবা এডিশ্যনেলি অলপ বেছিকৈ কৰিলেও একো অসুবিধা নাই। আমাৰ অঞ্চলটো বহুত ডিষ্টাৰ্ব অঞ্চল আছিলে, এটা সময়ত উগ্ৰপন্থী, আৰ্মি, পুলিচ, ভাল পৰিৱেশ নাছিলে। জাতি জনগোষ্ঠীৰ মাজত সন্দেহ, লাহে 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 ভাল পৰিৱেশ হৈছে। এই 35 লাখ জনসাধাৰণ থকা এটা অঞ্চলত অকল 4-5টা ডিগ্ৰী কলেজত ছায়েন্স আছে, 2-3টা ডিগ্ৰী কলেজত কমাৰ্চ আছে। আমাৰ অঞ্চলত ভাল অনুষ্ঠান নাই, কিন্তু ইয়াতো মানুহ বসবাস কৰি আছে। ইয়াৰ ল'ৰাও ডক্টৰ হ'ব লাগিব, ইয়াৰ ল'ৰাও ইঞ্জিনিয়াৰ হ'ব লাগিব, ইয়াৰ ল'ৰাও IAS অফিচাৰ হ'ব লাগিব, ইয়াৰ ল'ৰাও কোনোবা দেশৰ নেতা হ'ব লাগিব। আৰু এই গড়া কামটো আপোনালোকৰ, ইউ আৰ এ ছ'চিয়েল ইঞ্জিনিয়াৰ। চ' এই দায়িত্বটো ল'ব লাগিব। মই 99ৰ চাকৰি পাইছোঁ বুলি এইটো কথা নহয়। চাকৰিটো চাকৰি, মাষ্টৰটো মাষ্টৰে, এই যি মাষ্টৰে নহওক কিয়, সি বা চি ইজ মাষ্টৰ। আৰু এই মাষ্টৰ বুলি কোৱাৰ লগে লগে কোনোবা মদ খাই মানে চেহেৰা পাতি বেয়া হৈছে, কোনোবা কথাবিলাক ভালকৈ নকয়, এইবিলাক যাতে আপোনালোকে অলপ ডিচিপ্লিন কৰে। মই একো বিচৰা নাই আপোনালোকৰ পৰা, মই আপোনালোকক সহায় কৰিবলৈ বিচাৰিছোঁ। কিন্তু ইয়াৰ বিনিময়ত এটাই বিচাৰিছোঁ, যেতিয়া বিদ্যালয়টোত যায় পৰিৱেশটো যাতে ঠিকে ৰাখে। যি বিদ্যালয়ত আগতে আমি LP স্কুলত থাকোঁতে কেতিয়াবা কেতিয়াবা শনিবাৰে জংঘল চাফা কৰিছিলোঁ, ফুল ৰুইছিলোঁ, এতিয়া বিদ্যালয়বিলাক বহুত মানে লেতেৰা পেতেৰা হৈ থাকে, চাফাই কামবিলাক নকৰে বহুততে। বিল্ডিংখন আপুনি বনাব নোৱাৰে, ঠিকে আছে, বাকীখিনি কামটোতো কৰিব পাৰে। গাঁৱৰ ৰাইজক লৈ পেলাই দুডাল বাঁহ আনি পেলাই অলপ বেৰা পুতি পেলাই ফুল দুডাল ৰুই ল'ব পাৰে। এই ব্যৱস্থাবিলাক নাইকিয়া হৈ গৈছে। তো সেইকাৰণে শিক্ষকতা হ'বলৈ পাইছে, এইটো ঈশ্বৰৰ বৰদান, ঈশ্বৰৰ বৰদান এইটো। আপুনি যে বেলেগ কাম পোৱা নাই, আপুনি মানুহ বনোৱা, মানুহ গঢ়া কামত দায়িত্ব পাইছে, এইটো বহুত ডাঙৰ এটা বৰদান। আমাৰ বহুত বিদ্যালয় আছে, যোৱা 50 বছৰ 30 বছৰ আহিছে গৈছে।